হেল্ল' বন্ধুসকল, মই মৃন্ময় ভট্টাচাৰ্য। আজি আপোনালোকৰ ওচৰত ডিছকাছ কৰিম ফৰ্ম 16ৰ কথা। ফৰ্ম 16ৰ কিছুমান ইম্পৰ্টেণ্ট কথা যে ফৰ্ম 16 কিয় লাগে। ঠিক আছে, চ' প্ৰথম কথা জানি লওক ফৰ্ম 16 কি হয়। ফৰ্ম 16 হ'ল আপুনি যেতিয়া চেলাৰিড পাৰ্চন হয়, আপুনি এমপ্লয়, তেতিয়া আপোনাৰ এমপ্লয়াৰে আপোনাক এটা চাৰ্টিফিকেট দিয়ে যে আপুনি ইমানখিনি চেলাৰি পায়, ইমানখিনি আপোনাৰ ডিডাকশ্যন হয়, ইমানখিনি আপোনাৰ টেক্স কাটিছে, গোটেই এটা ডিটেইলছ থাকে চেলাৰিৰ কমপ্লিট। আৰু সেইটোৱে হ'ল ইন শ্বৰ্ট ফৰ্ম 16। ঠিক আছে, চ' এতিয়া ফৰ্ম 16 কিয় ইম্পৰ্টেণ্ট হয় চাওক। ফৰ্ম 16 কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ কিয় আপোনাৰ যেতিয়া ইনকাম টেক্স পৰ্টেল থাকে, ইনকাম টেক্স পৰ্টেলে কি কৰিব, ফৰ্ম 16ৰ যিখিনি ডাটা থাকে, ফৰ্ম 16ত যিখিনি চেলাৰি আপুনি ফৰ্ম 16ত দেখুওৱা আছে, কিমানখিনি ডিডাকশ্যন ফৰ্ম 16ত দেখুওৱা আছে, গোটেইখিনি ডাটা ইনকাম টেক্সে প্ৰিফিল কৰি লয়। মানে ইনকাম টেক্সত অট'মেটিকেলি আহি যায় যে ইমানখিনি আপোনাৰ চেলাৰি হয়, ইমানখিনি আপোনাৰ টেক্স ডিডাক্ট কৰিছে, ইমানখিনি আপোনাৰ কি হয় যে ইমানখিনি আপোনাৰ ডিডাকশ্যন লৈ থৈ দিছে আপুনি, বা ইমানখিনি আপোনাৰ HRA লোৱা আছে, গোটেইখিনি ডিটেইলছ প্ৰিফিল্ড হৈ যায় ইনকাম টেক্সত। চ' এতিয়া কি হ'ব, আপোনাৰ তাত যদি ফৰ্ম 16 নাই আৰু আপুনি যদি ফাইল কৰি আছে ITR, আৰু আপোনাৰ কিবা কাৰণত যদি আপুনি সেই প্ৰিফিল ডাটাৰ লগত মিছমেচ কৰিছে, বা আপুনি ভাবিছে নহয় মোৰ ডিডাকশ্যন এইখিনি নহয়, এইখিনি ডিডাকশ্যনটো মোৰ বেছি হ'ব লাগে বা কম হ'লে, বা আপুনি ভাবিছে নহয় চেলাৰিটো মোৰ এইখিনি আছিলে চেলাৰি চাগে কম আছিলে, বা চেলাৰি চাগে বেছি আছিলে, বা আপোনাৰ সেই হিচাপত আপোনাৰ ফৰ্ম 16ৰ হিচাপত আপুনি নবহালে, আপুনি যেতিয়া ITR ফাইল কৰিলে আপোনাৰ ডাটাখিনি ফৰ্ম 16ৰ লগত মেটচ নহ'ল। ঠিক আছে, ক'ৰবাত আপোনাৰ হয়তো ডিডাকশ্যন মিছমেচ হৈ থাকিলে বা চেলাৰিত মিছমেচ হৈ থাকিলে, তেতিয়া কি হ'ব, ইনকাম টেক্সে আপোনাৰ যেতিয়া ITRখন প্ৰচেছ হ'ব, প্ৰচেছ হোৱাৰ পিছত ইনকাম টেক্সে আপোনাৰ মিছমেচ ওলাব পাৰে যে আপোনাৰ চেলাৰি আপোনাৰ এজ পাৰ ফৰ্ম 16 চেলাৰি ইমানখিনি আছিলে, কিন্তু আপুনি চেলাৰি ITR ফাইল কৰোঁতে দেখাইছে ইমানখিনি বা কমকৈ দেখাইছে, বা ডিডাকশ্যন আপোনাৰ ফৰ্ম 16ত বেছিকৈ কমকৈ আছিলে, কিন্তু আপুনি যেতিয়া ITR ফাইল কৰিছে ডিডাকশ্যন বেছিকৈ দেখাইছে, সেইখিনি গোটেই মিছমেচ ওলাব পাৰে। মিছমেচ ওলাই কি কৰিব তেওঁলোকে, মিছমেচ ওলাই আপোনাৰ আল্টিমেটলি যদি এজ পাৰ ফৰ্ম 16 কিমানখিনি হ'ব লাগিছিলে আৰু আপুনি কিমানখিনি লৈ আছে, তাৰে ওপৰত মিছমেচ ওলাই তেওঁলোকে আপোনাৰ এখন ডিমাণ্ড ওলাই আপোনাক পঠাব পাৰে যে আপোনাৰ ইমানখিনি টেক্স আপোনাৰ ডিমাণ্ড হয়, যে ইমানখিনি টেক্স আপোনাৰ আকৌ দিবলগীয়া হৈ আছে। ঠিক আছে, চ' এইটো কাৰণতে কি হ'ল ইম্পৰ্টেণ্ট হয় ফৰ্ম 16, এইটোৱে হ'ল। আৰু আপোনাৰ যদি এনেকুৱা যদি হৈছে যে ফৰ্ম 16ৰ আপোনাৰ যেতিয়া ফৰ্ম 16 বনাইছিলে, এমপ্লয়াৰক আপুনি যিমানখিনি ডিটেইল দিব লাগিছিলে ইন টাইম আপুনি ডিটেইল দিব নোৱাৰিলে, বা আপোনাৰ ডিডাকশ্যন হয়, আপোনাৰ জেনুইন ডিডাকশ্যন আপোনাৰ 1.5 লাখ জেনুইন ডিডাকশ্যন আছে, কিন্তু আপুনি তেতিয়া দিব নোৱাৰিলে, যেতিয়া এমপ্লয়াৰ খুজিছিলে তেতিয়া আপুনি ডকুমেণ্টছখিনি গোটেই ৰেডি কৰি দিব নোৱাৰিলে, সেইকাৰণে আপোনাৰ বোলে কি ডিডাকশ্যন আপোনাৰ তাত ফৰ্ম 16ত কম হৈ থাকিলে, কিন্তু আপোনাৰ একচুৱেলি আপোনাৰ ডিডাকশ্যন বেছি। তেনে ক্ষেত্ৰত আপুনি ITR ফাইল কৰোঁতে ডিডাকশ্যন আপোনাৰ হিচাপত ল'ব পাৰে যে আপোনাৰ যদি ডিডাকশ্যন একচুৱেল ডিডাকশ্যন যদি ইমানখিনি আছে, যে ধৰি ল'লোঁ আপোনাৰ ফৰ্ম 16ত আপোনাৰ ডিডাকশ্যন আছে 1 লাখ টকা, কিন্তু আপোনাৰ আপোনাৰ ডকুমেণ্টছ আছে, গোটেই ডকুমেণ্টছ আছে, জেনুইন ডকুমেণ্টছ আছে, আপোনাৰ দিয়া নহ'ল এমপ্লয়াৰক। ঠিক আছে, এমপ্লয়াৰক আপোনাৰ দিয়া নহ'ল সময়ত, সেইকাৰণে তেওঁলোকে ফৰ্ম 16ত ডিডাকশ্যন কমকৈ ল'লে, কিন্তু আপোনাৰ তাত জেনুইন আপোনাৰ ডকুমেণ্টছ আছে যে আপোনাৰ ডিডাকশ্যন হ'ব লাগে 1.2 লাখ। ঠিক আছে, 1,20,000, তেতিয়াহ'লে আপোনাৰ যিখিনি যিখিনি ডিডাকশ্যন আপুনি ল'বলগীয়া আছিলে কিন্তু আপোনাৰ ফৰ্ম 16ত নাই, সেইখিনি আপুনি তেতিয়া ল'ব পাৰে। তেতিয়া যদি মিছমেচ হয়, তেতিয়াহ'লে আপোনাৰ ফালৰ পৰা আপুনি মিছমেচ হ'লেও আপোনাৰ ফালৰ পৰা আপুনি তেতিয়া ডকুমেণ্টাৰী প্ৰুফ দিব পাৰিব যে হয় মোৰ মিছমেচ আছে, কিন্তু মিছমেচটো মোৰ জেনুইন হয়। ঠিক আছে, এইটোৱে হ'ল। কিন্তু আপোনাৰ যদি ভাবিছে যে নহয় বোলো মোৰ টেক্স বেছি আহিছে, বা মোৰ টেক্সটো ডিউ হৈ আছে, মই সেই কৰি দিওঁ ফৰ্ম 16ত যিমানখিনি চেলাৰি আছে বা ডিডাকশ্যন আছে সেইখিনি মই কিবা অল্টাৰ কৰি দিওঁ, তেনেকৈ যদি ভাবিছে তেতিয়া কেতিয়াও নকৰিব। এইটো একেবাৰে আপোনাৰ ইলিগেল হয়, আপুনি কৰিব নোৱাৰে, এইটো লিগেল নহয়। আপুনি যদি তেনেকুৱা কৰিছে তেতিয়াহ'লে আপুনি ডাঙৰ বিপদত পৰিব, আপোনাৰ ডিমাণ্ড নটিচ আহিব, পেনাল্টি ভৰিব লাগিব। ঠিক আছে, সেইকাৰণে কেতিয়াও নকৰিব, সদায় আপুনি জেনুইনটো ফ'ল' কৰক। ঠিক আছে, বেলেগে কি কয় আপুনি কেতিয়াও সেইবিলাক আপুনি নকৰিব, নুশুনিব, আপুনি সদায় জেনুইনটো ফ'ল' কৰক। ঠিক আছে, অ'কে, তেতিয়াহ'লে থেংক ইউ, আজিৰ কাৰণে বাই বাই।